তো আপোনালোকৰ আইডিটো এক্টিভ আছে নাই সেইটো চোৱাৰ পিছত আপোনালোকে কিহৰ কাৰণে পোৱা নাই তাৰ বাবে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ লগত আপোনালোকে যোগাযোগ। তো স্বাগতম জনাইছোঁ ৰঞ্জিত ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে কোনো ব্লগ লৈ অহা নাই আৰু আজি মই আপোনালোকৰ বাবে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ভিডিঅ'টো মানে PM কিষাণৰ যোনখিনি 6টা কিস্তি সেই 6টা কিস্তিৰ ধন যোনখিনি মানুহে নাই পোৱা এতিয়া বিশেষকৈ আপোনাৰ বেলেগ ডিষ্ট্ৰিক্টত পাইছে বা বেলেগ ষ্টেটত পাইছে, কিন্তু অসমত আপোনালোকে দেখিবলৈ পোৱা গৈছে যে অসমত বহুতো কৃষকে আপোনাৰ এই 6টা কিস্তি যোনটো 9 বা 8 ইনষ্টলমেণ্ট সেইটো পোৱা নাই। গতিকে কিহৰ কাৰণেনো পোৱা নাই বা কি হৈছেনো, গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক। আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম যে কিহৰ কাৰণে নাই পোৱা বা কি হৈছে সেই বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে পোনপ্ৰথমতে আপোনালোকে চাব লাগিব যে আপোনালোকে সেই PM কিষাণত আপোনালোকৰ আইডিটো এক্টিভ হৈ আছে নাই। গতিকে আপোনালোকে চাব পাৰিব সেইটো। প্ৰথমতে আপোনালোকে যাব লাগিব গুগলত আপোনালোকে কোনোবা এটা ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে pmkishan.gov.in চাৰ্চ কৰিব। মই দেখিছোঁ মই আপোনালোকক দেখাই দিছোঁ জুম ইন কৰি। মই pmkishan.gov.in চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত মই এইটো চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ইণ্টাৰফেচটো আপোনালোকে যাব ডাইৰেক্ট PM কিষাণ যোনটো PM কিষাণ আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ মানে ইয়াত গোটেইখিনি দেখাব যে ইয়াত দেখাইছে আপোনাৰ PM কিষাণ সন্মান নিধি অন 9 আগষ্ট মানে 9 আগষ্টৰ পৰা 9 আগষ্টৰ 12:30 পৰা এই PM কিষাণৰ যোনটো 8 নম্বৰ ইনষ্টলমেণ্ট বা 9 নম্বৰ ইনষ্টলমেণ্টটো আপোনাৰ ৰিলিজ কৰিছিলে, কিন্তু অসমত সেই ইনষ্টলমেণ্টটো পোৱা নাছিলে। আৰু এতিয়া মই আপোনালোকক জনাম যে কিহৰ কাৰণে নাই পোৱা বা কি হৈছে, আৰু আপোনালোকৰ তাত আধাৰ কাৰ্ড লিংক আছে নাই বা আধাৰ কাৰ্ড লিংক নহ'লে কি হয় বা এক্টিভ আছে নে নাই সেইখিনি আপোনালোকক মই দেখাই থাকিম। গতিকে ভিডিঅ'টো চাই থাককচোন। তাৰ বাবে আপোনালোকে প্ৰথম চেক কৰি ল'ব লাগিব যে আপোনালোকৰ আইডিটো এক্টিভ হৈ আছে নাই। প্ৰথম আপোনালোকে যোৱাৰ পিছত আপোনালোকে এনেকৈ যোনটো PM কিষাণ সন্মান নিধি ইণ্টাৰফেচ আহিছে সেই ইণ্টাৰফেচটো আপোনালোকে তললৈ এনেকৈ লৈ আহিব। তললৈ অনাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছ যোনটো আছে বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ইণ্টাৰফেচ আহি গৈছে মোবাইল নম্বৰ, আধাৰ নম্বৰ আৰু একাউণ্ট নম্বৰ। গতিকে মোৰ যিহেতু একাউণ্ট নম্বৰ আছে গতিকে মই একাউণ্ট নম্বৰ ক্লিক কৰিছোঁ। একাউণ্ট নম্বৰ ক্লিক কৰাৰ পিছত গেট ডাটা ক্লিক কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি আহি গৈছে। আপোনালোকৰ যোনটো একাউণ্ট আছে সেইটো আপোনাৰ PM কিষাণৰ লগত এক্টিভ হৈ আছে নাই আৰু এক্টিভ হৈ আছে নে ডিএক্টিভ হৈ আছে আপোনালোকে দেখিবলৈ পাইছে। গতিকে মোৰ যোনটো আছে সেইটো এক্টিভ হৈ আছে। তো মই আপোনালোকক দেখাই দিছোঁ এইটো এক্টিভ হৈ আছে। যিখিনি মানুহৰ এক্টিভ হৈ আছে সেইখিনিয়ে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ আইডিটো এক্টিভ আছে নাই সেইটো চোৱাৰ পিছত আপোনালোকে কিহৰ কাৰণে পোৱা নাই তাৰ বাবে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ লগত আপোনালোকে যোগাযোগ কৰাৰ পিছত আপোনালোকৰ মানে এগ্ৰিকালচাৰৰ ফালৰ পৰা এখন এনেকুৱা ফৰ্ম দিব। এই ফৰ্মখন আপোনাৰ গাঁওবুঢ়াৰ থ্ৰুৱেদি আহিব। সেই ফৰ্মখনত আপোনালোকে মানে প্ৰকৃত বেনিফিচিয়াৰী হয়নে বা আপোনালোকৰ মাটি খাজনা আছে নাই, মাটি খাজনা দিছে নাই সেইখিনিৰ ওপৰতে আপোনালোকৰ ভিত্তি কৰি আপোনালোকৰ মাটি আছে নাই সেইখিনিৰ ওপৰতে আপোনালোকে মানে গম পাব প্ৰকৃত তথ্যখিনি। সেইটো কাৰণে আপোনালোকে প্ৰথম চাব লাগিব এনেকুৱা এখন মানে ফৰ্ম দিব। এই ভেৰিফিকেশ্যন ৰিপৰ্টটো আপোনালোকৰ দিব লাগিব। PM কিষাণ স্কিমৰ মানে এইটো আপোনালোকে এইটো ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব এগ্ৰিকালচাৰ অফিচত। আৰু তাৰপিছত আপোনালোকৰ যোনটো মানে PM কিষাণৰ ধন আছে 6 নম্বৰ বা 8 নম্বৰ কিস্তিটো তেতিয়া আপোনালোকে সোমাই যাব। কিন্তু যেতিয়ালৈকে আপোনালোকে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো নকৰিব তেতিয়ালৈকে আপোনালোকে PM কিষাণৰ মানে 8 নম্বৰ ইনষ্টলমেণ্ট বা 9 নম্বৰ ইনষ্টলমেণ্টটোত নাপায়। আৰু আহকচোন আমি এতিয়া জানো এইনো ফৰ্মখনত কি আছে বা কি নাই। গতিকে প্ৰথমতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে ইয়াত আছে নেম অফ দ্য বেনিফিচিয়াৰী মানে আপোনাৰ নামত যদি আছে তেতিয়া আপুনি আপোনাৰ নাম দিব লাগিব। যদি আপোনাৰ দেউতাৰ নামত আছে আপোনাৰ তেতিয়া দেউতাৰ নাম দিব লাগিব, বা ঘৰৰ বেলেগ সদস্যৰ যদি নামত আছে তেতিয়াহ'লে আপুনি বেলেগ সদস্যৰ নাম দিব। আৰু ইয়াত আপোনাৰ দেখা গৈছে যে আপোনালোকে গমেই পাব ফৰ্মখন দেখিলে ইয়াত সম্পূৰ্ণ আপোনাৰ ৰিকুৱেড ইনফৰ্মেশ্যনখিনি আপুনি দিব লাগিব। ইয়াত বেনিফিচিয়াৰী নাম আছে, মাদাৰ নাম আছে, ফাদাৰ নাম আছে, এড্ৰেছ উইথ পিনক'ড মানে আপোনালোকৰ যোনটো এড্ৰেছ হয় এইখিনি আপোনালোকে কাৰেক্টলি কৰিব। যিহেতু এইখিনি আপোনালোকৰ মানে ফৰ্মখন যিহেতু হেৰিয়াৰ কাৰণে আহিছে ভেৰিফিকেশ্যনৰ কাৰণে আহিছে গতিকে আপোনালোকে এইখিনি শুদ্ধকৈ কৰিব। ইয়াত আপোনালোকে পিনক'ডৰ মতে যোনটো এড্ৰেছ আছে সেইটো দিব আৰু ডিষ্ট্ৰিক্ট আছে
আপোনাৰ নেম অফ দ্য ৰেভিনিউ ভিলেজ, মানে আপুনি যোনখন গাঁৱৰ হয় বা কোনখন গাঁৱৰ পৰা পাইছে সেইটো আপোনালোকে দিব। আৰু আপোনাৰ তাৰপিছত চাৰ্কুল আহিছে এজ জেণ্ডাৰ কেটাগৰী, মানে এইখিনি গোটেইখিনি আপোনালোকে দেখিলেই গম পাব। এই ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে এই ফৰ্মখন গাঁওবুঢ়াক জমা দিব লাগিব। গাঁওবুঢ়াক জমা দিয়াৰ পিছত গতিকে চাওক আপোনালোকে ইয়াত বহুতো মানে এনেকুৱা অপশ্যন আহিছে, গোটেইখিনি আপোনালোকৰ মানে হেৰিয়াৰ কাৰণে আহিছে, ভেৰিফিকেশ্যনৰ কথাখিনিৰ কাৰণে আহিছে। আৰু আপোনালোকে ইয়াত দিব লাগিব লেণ্ড হোল্ডিং ডিটেইলছ ইফ এপ্লিকেবল, মানে আপোনালোকৰ মাটি পট্টাত যোনখিনি আছে তাত আপোনালোকে যোনখিনি মানে ফিল আপ কৰি দিব লাগিব সেইখিনি আপুনি ফিল আপ কৰিব লাগিব। ইয়াত ডাক নম্বৰ আছে, পাট্টা নম্বৰ আছে, এৰিয়া, বিঘা, মানে আপোনালোকৰ মাটি কিমান আছে বা কি নাই সেইখিনি আপোনালোকে গোটেইখিনি দিব লাগিব। তাৰপিছত আপোনালোকে কোনটো ছাইডত আছে মাটি সেইটো দিব লাগিব, বা তেনেকৈ ডিটেইলছখিনি গোটেইখিনি আহিছে। তো এনেকৈ এই ফৰ্মখনত এইখিনি আহিছে। তো এইখিনি আপোনালোকে ফিল আপ কৰাৰ পিছত এইখিনি গোটেইখিনি আহিছে চাওক। তো মই আপোনালোকক দেখাই দিছোঁ ফৰ্মখনত এইবিলাকেই আহি আছে। আৰু তাৰপিছত আপোনালোকে হয়নে নহয়, এলিজিবল হয়নে নহয় সেইখিনি আহিছে। তাৰপিছত এইখিনি আমি পূৰাব নালাগে, এইখিনি অফিচিয়েল ডিটেইলছ হয়, এইখিনি অফিচে পূৰাব, বা এইখিনি অফিচিয়েল ডিটেইলছৰ কাৰণে অফিচে পূৰাব। ইয়াত আপোনাৰ চাইন লাগিব, বেছি একো পূৰাব নালাগে আপোনালোকে। আৰু আপোনালোকে যিহেতু আপোনালোকৰ আধাৰ কাৰ্ড লিংক নহ'লেও আপোনালোকে ইয়াত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। আপোনাৰ আধাৰ কাৰ্ড মানে এইটো দিব পাৰিব, নেম এজ পাৰ পৰ্টেল, মানে আপোনালোকৰ আধাৰ কাৰ্ডত যি আছে সেইটো আপোনালোকে দিব পাৰিব। ইয়াত আধাৰ কাৰ্ড য়েছ নো আছে, আপোনালোকে আধাৰ কাৰ্ড আছেনে নাই, আপোনালোকে আধাৰ কাৰ্ড যদি আছে তেতিয়া য়েছ ক্লিক কৰিব, আৰু যদি নাই আপোনালোকে নোট ক্লিক কৰিব। আৰু ইয়াত আপোনালোকে আহিছে দেখিছেনে আধাৰ কাৰ্ড ডিটেইলছ এজ পাৰ আধাৰ কাৰ্ড, মানে আপোনালোকৰ নামটো আধাৰ কাৰ্ডত যিটো আছে সেইটো দিব, আৰু এড্ৰেছ দিব আধাৰ কাৰ্ডৰ মতে দিব, আৰু বেংক পাছবুক। এতিয়া আহিলোঁ আমি বেংক পাছবুকৰ কথালৈ। বেংক পাছবুকত আপোনাৰ বেংক পাছবুকৰ নাম যোনটো আছে সেইটো দিব, বেংকৰ নাম দিব, তাৰপিছত ব্ৰাঞ্চ নেম দিব, IFSC কোড দিব, একাউণ্ট নম্বৰ দিব, একাউণ্ট টাইপ দিব আপুনি। ইয়াত আপোনালোকে দেখিছে বিভিন্ন প্ৰকাৰৰ একাউণ্ট আছে, ছেভিংছ আছে, বেংক বেছিক ছেভিং একাউণ্ট, তাৰপিছত জন ছেভিং একাউণ্ট আছে, তেনেকৈ আপোনাৰ কেইবাটাও একাউণ্ট আছে। গতিকে আপোনাৰ একাউণ্টটো যোনটো হয় আপোনালোকে সেইটো দিব। সেইটো দিয়াৰ পিছত ইয়াত আহিছে কিবাকিবি আপুনি হয়নে নহয়, সেই ফাৰ্মাৰ হয়নে নহয় সেইখিনি আহিছে। আৰু আপোনাৰ মানে ফেমিলিত ইনকম টেক্স কিমান হৈছে পাৰ ইয়েৰ সেইটো আহিছে। আৰু বিশেষ বেলেগ একো অহা নাই। আপোনাৰ ফেমিলিত কোনোবা যদি চাকৰিয়াল মানুহ আছে বা কোনোবা বেলেগ কিবাকিবি মানুহ আছে সেইখিনি বিষয়ে আহিছে, বেলেগ একো নাই। অকল ইয়াত আপোনালোকে যদি হয় তেতিয়া য়েছ কৰিব, যদি নহয় নো কৰিব। বাকী আপোনালোকেতো গম পাব এইখিনি ফিল আপ কৰিলে। তাৰপিছত আপুনি ইয়াৰ লগত এটা মানে চেল্ফ এটেষ্ট আধাৰ কাৰ্ডৰ কপি দিব লাগিব, ফ্ৰণ্ট পেজ অফ বেংক পাছবুক, আৰু বেংক পাছবুকৰ বেংক পাছবুক এটা জেৰক্স কপি দিব লাগিব। আৰু আপোনালোকৰ যদি মাটি খাজানা আছে মাটি খাজানা আপোনালোকে ইয়াৰ লগত ইনক্লুড কৰি দিব লাগিব। গতিকে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি দিয়াৰ পিছতহে আপোনালোকৰ কিস্তি ধন মানে কিয় সোমোৱা নাছিলে সেইখিনি আপোনালোকে গম পাব। আৰু এইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকৰ 8 নম্বৰ বা 9 নম্বৰ ইনষ্টলমেণ্ট যোনটো আছিলে সেইটো আপোনালোকে ডিষ্ট্ৰিক্টে এপ্ৰুভ কৰি দিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু এই যোনখিনি মই আপোনালোকক ডিটেইলছ ক'লোঁ সেইখিনি আপোনালোকে ফিল আপ কৰি আপোনালোকৰ স্থানীয় গাঁওবুঢ়াক আপোনালোকে দিয়ক, নহ'লে আপোনালোকে ডাইৰেক্ট এগ্ৰিকালচাৰ অফিচৰ লগত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে সম্পূৰ্ণ তথ্যখিনি জানিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই। থেংক ইউ।